এনেধৰণে দেখা গৈছে ৰংগিয়াৰ মাজেৰে পাৰ হৈ গ'ল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত 5 অভিযুক্ত। আজি CIDৰ দ্বাৰা পৰিচালিত SITৰ জিম্মাৰ ম্যাদ উকলিছিল। আদালতে 5 অভিযুক্ত ন্যায়িক জিম্মাৰ বাবে বাক্সা জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। 5 অভিযুক্ত কটকটীয়া নিৰাপত্তা দি ৰংগিয়াৰ মাজেৰে বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হ'ল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ জড়িত 5 অভিযুক্ত। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৱে।